নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই কমল ডেকাই আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, কম্পিউটাৰ আমি সকলোৱে দেখিছোঁ কলেজত, স্কুলত, বেংকত নাইবা দোকানত, নাইবা আজিকালিতো সকলোৰে কম্পিউটাৰ আছে। কমলা, বিমল, ৰজনী সকলোৰে ঘৰত কম্পিউটাৰ দেখিবলৈ পোৱা যায় বা সকলোৰে ঘৰে ঘৰে আছে। কিন্তু আপোনালোকে বাৰু জানেনে যে পৃথিৱীৰ প্ৰথম কম্পিউটাৰটো কি আছিল, ইয়াৰ ওজন কিমান আছিল? আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, শুনক, বুজক। আজিকালি যদি আমি এটা ডেস্কটপ ৰাখিব লগা হয়, এখন প্লাষ্টিকৰ চকীত, এখন প্লাষ্টিকৰ টেবুলত ৰাখিব পাৰোঁ। কিন্তু পৃথিৱীৰ প্ৰথম যিটো কম্পিউটাৰ আছিল, সেই কম্পিউটাৰটো ৰাখিবলৈ এটা প্ৰকাণ্ড ঘৰৰ আৱশ্যক হৈছিল, যাৰ ওজন আছিল 27 টন, অৰ্থাৎ 27,000 কেজি। আৰু এই কম্পিউটাৰটো ব্যৱহাৰ কৰিছিল ইউনাইটেড ষ্টেটৰ কিছুমান আৰ্মীয়ে কিছুমান বিশেষ কামৰ বাবে, বিশেষ কিছুমান হিচাপ নিকাচৰ বাবে ইউনাইটেড ষ্টেটৰ আৰ্মীয়ে এই কম্পিউটাৰটো ব্যৱহাৰ কৰিছিল, যাৰ নাম আছিল ENIAC। ইয়াৰ সম্পূৰ্ণ নামটো হৈছে ইলেক্ট্ৰনিক নিউমাৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ। তো নিশ্চয় আপোনালোকে গম পালে পৃথিৱীৰ প্ৰথম কম্পিউটাৰটো কি আছিল, যাৰ ওজন আছিল 27,000 কেজি। আৰু এতিয়া সেই কম্পিউটাৰটো সৰু হৈ হৈ আহি ডেস্কটপ হ'ল। আৰু এতিয়াতো ক'বই নালাগে, পাকঘৰে, বাথৰুমে, হাবিয়ে জংগলে আমি লেপটপ য'তে ত'তে লৈ যাব পাৰোঁ। কিন্তু আপোনালোকে বাৰু এটা কথা জানেনে, এই লেপটপৰ ফুল ফৰ্মটো কি জানেনে? LAPTOP। এই লেপটপৰ ফুল ফৰ্মটো কি আপোনালোকে জানেনে? যদি নাজানে মই আপোনালোকক কৈ আছোঁ, একেবাৰে মন দি শুনিব। লেপটপৰ ফুল ফৰ্মটো হৈছে L for লাইট ৱেইট, A for এনালাইটিকেল, P for প্লেটফৰ্ম, T for টোটেল, O for অপটিমাইজ আৰু P for পাৱাৰ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব। চাওক, আপোনালোকৰ এটা লাইক কমেণ্টে আমাক নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু সদায় শেষত কোৱাৰ দৰে সজাগ হৈ থাকক, সচেতন হৈ থাকক আৰু অন্যৰ বিৰুদ্ধে মাত মাতক। তো আজিলৈ বাই 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 বাই। জয় অসম।